নমস্কাৰ। আজিৰ এই শুভ দিনত মোৰ অতিকৈ প্ৰিয় বন্ধু নীলমণি নাথে তেখেতৰ বিবাহ উপলক্ষে এখনি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছেহি আৰু সেই উপলক্ষে মই বাঁহীত দুটিমান গীত বজাম আৰু লগতে আজিৰ অনুষ্ঠানটিত উপস্থিত থাকিব সদু বঙাইগাঁৱৰ পৰা আমন্ত্ৰিত জুনিয়ৰ কুমাৰ চানু বুলি পৰিচিত মাননীয় কণ্ঠশিল্পী কৃষ্ণা বৰ্মন আৰু তেখেতৰ লগত থাকিব অভয়াপুৰীৰ পৰা আমন্ত্ৰিত মাননীয় ধনজিৎ বৰ্মনদেৱ। সেই সমূহ বিবাহথলীত আমন্ত্ৰিত অতিথিবৃন্দক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আৰু এইখিনিতে মোৰ তৰফৰ পৰা মোৰ শ্ৰদ্ধাৰ মোৰ প্ৰিয় বন্ধু নীলমণি নাথ আৰু তেখেতৰ সংগিনী সবিতাৰ যুগ্ম জীৱন সুন্দৰ হওক তাৰে কামনা কৰি মই আপোনালোকৰ সন্মুখত বাঁহী পৰিৱেশন কৰিম। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব।